हेलो एवरीवन मैं रिम्पी आपनालोकर सकलोके स्वागत करिছো रिम्पीज किचेनলৈ। আজি মই পুঠি মাছৰ এটা সিম্পল ৰেচিপি লৈ আহিছো। এই ৰেচিপিটো খুব কম সময়ৰ ভিতৰতে বনাই ল'ব পাৰি। তাৰ আগতে মই ক'ব বিচাৰো প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এই ৰেচিপিৰ বাবে মই পুঠি মাছ লৈছো, নিমখ হালধি সানি লৈছো মই মাছখিনি ধুনিয়াকৈ কাটি। সৰিহ লৈছো মই পেষ্ট 2 চামুচ, সেকনুৰে ভালদৰে সেকি লৈছো পেষ্টখিনি। শুকান জলকীয়া মই পেষ্ট কৰি লৈছো 1 চামুচ। ধনিয়া পাত মই কাটি লৈছো, লগতে কেঁচা জলকীয়া, হালধি পাউডাৰ আৰু কালি জিৰা লৈছো ফোৰণৰ কাৰণে, নিমখ। প্ৰথমে মই গেছত এখন পেন বহুৱাই লৈছো। পেনখন গৰম কৰি তাত মই মিঠাতেল দি লৈছো মাছখিনি ফ্ৰাই কৰিবৰ বাবে। তেলখিনি মোৰ ভালদৰে গৰম কৰা হৈ গ'ল। তাৰ পিছত মই তাত সামান্য পৰিমাণৰ নিমখ ছটিয়াই লৈছো। নিমখখিনি দিয়াৰ পিছত মই মাছখিনি ভালদৰে ভাজি লম ৰঙচুৱাকৈ। নিমখখিনি ছটিয়াই দিলে আমাৰ মাছখিনি চিটিকি নাহে তেলখিনি গাত। এইদৰে মই মাছখিনি একদম লাহে লাহে ৰঙচুৱাকৈ ফ্ৰাই কৰি লম। মাছখিনি মই ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই গেছত আৰু এখন কেৰাহী বহুৱাই তাত মই সামান্য পৰিমাণত মিঠাতেল দি লৈছো। তেলখিনি মোৰ গৰম হৈ যোৱাৰ পিছত তাত মই কালি জিৰা দি লৈছো ফোৰণত। এতিয়া মই তাত সৰিহৰ পেষ্টটো দি লৈছো। সৰিহৰ পেষ্টটো দিয়াৰ পিছত তাত মই সামান্য পৰিমাণত পানী দি লৈছো। পানীখিনি দি মই ভালদৰে মিলাই লৈছো। এতিয়া মই তাত পৰিমাণ হিচাপত নিমখ দি লম। আপুনি আপোনাৰ প্ৰয়োজন হিচাপে দি ল'ব। তাৰ পিছত মই হালধিৰ পাউডাৰটো দি লৈছো। দি মই আকৌ এবাৰ মিলাই লৈছো সকলোখিনি। এইদৰে মই 5 মিনিট সময় মিলাই লৈছো খুব ধুনিয়াকৈ। এতিয়া মই তাত জলকীয়াৰ যেটো পেষ্ট বনাই লৈছিলো সেই পেষ্টটো দি লৈছো। পেষ্টটো দি মই আকৌ এবাৰ মিলাই লম সকলোখিনি। এইদৰে মই অলপ সময় ভাজি লম যাতে আমাৰ মছলাৰ যেটো তেল থাকে হেতু ধুনিয়াকৈ ভাজি তেলখিনি এক্সট্ৰা হৈ ওলাই আহে। এয়া সক এইদৰে। এতিয়া মই তাত গ্ৰেভি কাৰণে পানী দি লৈছো। মই 1 বাটি পানী দি লৈছো। আপুনি আপোনাৰ পৰিমাণ হিচাপত গ্ৰেভি পানীখিনি দি ল'ব পাৰিব। গ্ৰেভি পানীখিনি দি মই এবাৰ মিলাই লৈছো আকৌ। এতিয়া মই তাত কাটি ৰখা কেঁচা জলকীয়া কেইটা দি লৈছো। কেঁচা জলকীয়াখিনি দি মই মিলাই ভালদৰে গ্ৰেভিখিনি এটা উতলাই লম। এয়া মোৰ গ্ৰেভিখিনি ভালদৰে উতলি গৈছে। এতিয়া মই ইয়াত ভাজি ৰখা মাছ কেটা দি লৈছো। মাছখিনি দি মই এইদৰে 2-3 মিনিট ভালদৰে উতলাই লম মাছখিনি। 2-3 মিনিট পিছত মই ওপৰৰ পৰা অলপমান কেঁচা সৰিহ তেল দি লৈছো। এটো দিলে খাবলৈ খুব টেষ্টি হয়। এইদৰে মই আকৌ এবাৰ মিলাই লৈছো। এটো খুব লাহে লাহে মিলাব নহলে মাছখিনি আমাৰ ভাঙিও যাব পাৰে। এতিয়া মই কাটি ৰখা ধনিয়া পাতখিনি ওপৰৰ পৰা ছটিয়াই দিছো। ধনিয়া পাতখিনি দি মই 2-3 মিনিট সময় ৰাখি লৈছো এইদৰে। তাৰ পিছত মই গ্ৰেভিখিনি নমাই লৈছো। দেখিছেনে কিমান কম সময়ৰ ভিতৰত ৰেচিপিটো বনাই ল'ব পাৰি আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিলে প্লিজ মোৰ ৰেচিপিটো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।